হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটালৈ আহিলোঁ। আজি ভেন্দি ফ্ৰাই কৰিব লৈছোঁ। ভেন্দি ফ্ৰাই কৰোঁতে কি দিছোঁ চাওক। বেচন লৈছোঁ, বেচনখিনি নিমখ আৰু হালধি পানী দি ভালকৈ মেৰিনেট কৰি ল'লোঁ। এতিয়া ভেন্দিখিনিত মিলাই দিলোঁ। এইদৰে এনেকৈ ভালকৈ মেৰিনেট কৰি লৈছোঁ ভেন্দিখিনিত বেচন দি। ভেন্দিবিলাক ডাঙৰ ডাঙৰকৈ লৈছোঁ। এটা ভেন্দি দুফাল কৰি ল'লোঁ। এনেকৈ এইদৰে গোটেইখিনি ভালকৈ মিলাই ল'লোঁ। এইফালে এতিয়া কেৰাহী পাতি দিছোঁ। তেল গৰম হ'ল, দি দিছোঁ। কেইডোখৰমানকৈ দিছোঁ। অলপ কাশ্মীৰী চিলি পাউডাৰটো দি দিছোঁ। অলপ জ্বলা হ'লে ভাল লাগে ভেন্দি ফ্ৰাইটো, সেইটো কাৰণে জ্বলাটো দিছোঁ। এতিয়া বাকী থকা কেইডোখৰ দি দিছোঁ। এইদৰে ইলিটি কৰি দিছোঁ। কেনেকুৱা দেখিছে ক'ব। ভেন্দি ফ্ৰাই ভিডিঅ'টো যদি ভাল দেখিছে কমেণ্ট কৰিব, লাইক কৰিব। আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ আজিলৈ আহোঁ।